সাধাৰণ বাক্যবিলাকক তৰ্কবিজ্ঞানসন্মত বচনলৈ ৰূপান্তৰিত কৰা। যদি সাধাৰণ বাক্যবিলাকত সকলো প্ৰত্যেক সমগ্ৰ সমস্ত যিকোনো আদি থাকে আৰু সদৰ্থক হয় তেনেহ'লে তৰ্কবিজ্ঞানসন্মত বচনলৈ এই বচনলৈ ৰূপান্তৰিত কৰিব লাগিব। যেনে সকলো মানুহেই দ্বিপদী, এই বচন সকলো মানুহ হয় এনে যি দ্বিপদী। সকলো মানুহেই দ্বিপদী, ইয়াত হয়টো উজ্জ আছিল, গতিকে আমি ইয়াত সকলো মানুহ হয় এনে যি দ্বিপদী অৰ্থাৎ উদ্দেশ্যপদ, বিধেয়পদ আৰু সংযোজকটো দিয়া হৈছে আৰু বচনৰ পৰিমাণটো স্পষ্টকৈ দিয়া হৈছে। প্ৰত্যেক সিংহই মাংসাহাৰী, এই বচন সকলো সিংহ হয় এনে যি মাংসাহাৰী। চি সমগ্ৰ ফলেই হয় খাদ্যপ্ৰাণযুক্ত, এই বচন সকলো ফল হয় এনে যি খাদ্যপ্ৰাণযুক্ত। যিকোনো লোকেই শিষ্টাচাৰ বুজি পায়, সকলো মানুহ হয় এনে যিসকলে শিষ্টাচাৰ বুজি পায়। অৰ্থাৎ এই বচনলৈ ৰূপান্তৰিত কৰা হৈছে কাৰণ ইয়াত সকলো প্ৰত্যেক সমগ্ৰ আছে আৰু বচনটো সদৰ্থক হৈছে। গতিকে উদ্দেশ্যপদ, বিধেয়পদ আৰু হয়টো ইয়াত স্পষ্টভাৱে লিখা হৈছে আৰু উদ্দেশ্যপদৰ লগত বচনৰ যি পৰিমাণ সেইটো লিখা হৈছে আৰু বাওঁফালে বচনটো সাংকেতিক নামটো যেনেকৈ এই বচন সাৰ্বিক সদৰ্থক এইটো লিখা হৈছে।